আজি পুনৰ আহি গৈছোঁ বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ। আপোনালোক চব ঠিকে থাকে আছে না নাই? বৰ্তমান মই ঠিকে আছোঁ, বহুত দিন ক'তো যাব পৰা নাই। তো আজি মামাঠে ঘৰৰ পৰা বলক আজি মামাঠে ঘৰৰ পৰা তই মামাঠেত যে ক'ৰবাত যে যাই থাক, কিন্তু এখন নিবই লাগিব আজিকালি। আৰু ছাগালবোৰে ভাল হৈছে চালা, কৰোণা চৰোণাটো আকৌ গমেই পোৱা নাই, য'তে ইচ্ছাতে ঘুমি আছে। অলপমান কিবা খালি নাখালে ৰাস্তাত পৰি থাকে, তোহাৰে ভাল দে এবাৰ থাক। তো ফ্ৰেণ্ডছ, বেছি টাইম নাই আৰু মামাঠেৰ ঘৰ যাই পামেই। আমাৰ ঘৰৰ পৰা মামাঠেৰ ঘৰলৈকে কমেও 45 মিনিটৰ ৰাস্তা, 20 মিনিটমান আহিলোঁ এতিয়া, আৰু চাগে 10 মিনিটৰ ভিতৰত পাই যাম। আস্তে আস্তে আহিছোঁ, পূৰা ৰ'দ একদম হেভি ৰ'দ দিছে আজি, ঘামি যামি একদম পূৰা। আৰু লগতে আছে এখন মাইলটো গমেই পায় কেনেকৈ গৰম লাগি থাকে। অলপমান ৰখিছোতে আৰু যাই আছোঁ পূৰা। তো বলক। তো ৰাস্তাত পূৰা মানুহ চানুহ নাই, গাড়ীও নাই, পাতলা পাতলিকৈ মাজে মাজে এখন দুখন যাই আছে যদি আছে ক'ৰবাত। এইটো ৰাস্তাটো তাকলে ময়ে যাই আছোঁ পূৰা একদম। ঠিকে আছে, চব ঘৰতে আছে, কৰোণাই চব খাই পাইছে, গোটাই সকলো চব কৰোণা হৈ গৈছে দিয়া। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা। মামাঠেৰ ঘৰ, মামাঠেৰ স্কুল, এখন মামাঠেৰে স্কুল, এইটো মামাঠেৰে মন্দিৰ, এইটো দুৰ্গা পূজা হয়। আৰু এইটো খাল আছিল, বৰ্তমান এতিয়া মাটি দি মাৰি গ'ল খালটো। আৰু এই ট্ৰেক্টৰ হাল মাৰি আছে, এতিয়া ধান হ'ব। এতিয়া ধানৰ পৰা যাই কিনে চাউল হ'ব, চাউলৰ পৰা যাই কিনে যোনে যেনেকৈ চেংকৈ খাই থৈ দিব। এই দোস্ত মামাঠেৰ ঘৰৰ ভিতৰৰ পৰা ৱেলকাম বেক টু মাই ইউটিউব চেনেল নালবাইৰা পা। চেনিটাইজাৰে সুধক অলপমান, ৰাস্তা দিয়ে কথা কৰোণা চৰোণা লাগব পাৰে, খবৰ পায় লাগলেও নালাগিলেও অলপ খোৱাটো ভাল লওক, হাতখনৰ গোন্ধ ওলাই থাকে মজা। ফাইনেলি আহি পেলোঁ তাক মামাঠেৰ ঘৰ। মানুহগিলা চব কামৰ মানুহ, কামে আছে। মোৰ বৰ্তমান মোৰো কাম কৰি কামটো কৰি আহিছোঁ, পূৰা গৰম। চলা তলা খুজি দিছোঁ, ফেন জ্বলি আছে, বিচনাত ভাগাৰ মাৰি আছোঁ এতিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে, মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে, দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে, হৃদয়তে কি যে বুকু ভৰা বহু মৰমে। গাছ বগা টুপি আছিলে, এইটো মামাঠেৰ ৱালত পিন্ধিব একবাৰ। কেনে লাগছে অকণমান কৰি কওক, এইটো এনেকুৱা লাগছে নে নাই কওক। তো গাছ গমে পাইছে মামাঠেত আছোঁ, অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত চাহ পানী খাই কিনে ডাইৰেক্ট মিলত গৈছিলোঁ, ধান অলপ বানি আনিলোঁ। ভিডিঅ' কৰিব নহ'লে আৰু মোবাইল চোবাইল নিনিলোঁ, ক'ত আৰু মোবাইল নিব চবত। বেয়া গৰম দিছে আজি, পূৰা একদম ঘামে যাবে একদম কিবা হৈ গৈছোঁ আজি। উপায় নাই আৰু ধৰক ঘটনা এটা হৈ গ'ল, কি জানে ইয়াতে চকুটো তলেদি মানে চাউল এটা বসছিল, চাউলটো মানে নান হৈ গৈছে, মানে ঘামত মানে চাউলটো মই আনি চালোঁ কি আছিল, মানে চাউলটো ভাজা নহয়, সিজি গৈছে পূৰা একদম। বাপৰে ঘাম, চাউলে সিজি গৈছে এতিয়া ঘামত, কি গৰম দিছে দেখি। তো গাছ কালি মামাঠেত থাকি দিলোঁ, যাব নহ'ল আৰু কালি। তো আজি হ'ল নেক্সট ডে। তো বৰ্তমান টোপনিৰ পৰা উঠিছোঁ, ৰাতিপুৱা এনেই ঘূৰিব আহিছোঁ। তো আপোনালোকে কেতিয়াবা চাই আছে নাজানো, মই বৰ্তমান ভ্লগটো বনাই আছোঁ ৰাতিপুৱা। তো গুড মৰ্ণিং অল গাইজ, সকলোৱে গুড মৰ্ণিং। তো বৰ্তমান ওলাই আহি কিনে চাই আছোঁ, পিছফালে চব বাই আছে, সূৰ্যটো ওলাইছে মাত্ৰ পূৰা। এইটো 5:30 সূৰ্য ওলাই যায়। আজিও ফাটাবত মানে ৰ'দ যিটো দেখা গ'ল, ৰ'দে মানে আজিও ভয়ংকৰ ৰূপে ল'ব। তো চাওক না, কৰোণাই কি দিন ফেলাই দিলাক মানুহৰ ওপৰত। মানে 6টা বাজিবাৰে গালি থাকলেকে ৰাস্তাত মানুহ এটা নাই, কোনো উঠাই নাই, মানে চব ঘুমাই আছে, টোপনি মাৰাই জীৱন আৰু খাই লৈ থাকা আৰু টোপনি মাৰি থাকা, চব কৰোণাৰ জীৱন। তো এনেকৈ সূৰ্যটো চাই সূৰ্যটো উগ্ৰমতী নলাওঁতেই মামাঠেৰ ঘৰৰ পৰা হলকান্তে মোৰ বিদায় দিলোঁ দিয়ক। তো এয়া দেখা পাইছে আম, মামাঠেৰ পৰা আহিয়ে ডাইৰেক্ট আমত হাত দিছোঁ, আমৰ গছৰ পৰা আম পাৰি পূৰা চুৰকি কিনে এতিয়া খাব লাগে। তো এইটোৱে আছিল এটা সৰু ভিডিঅ' দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিব।